নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। আৰু মানে কি ক'ম আৰু, ৰঙালী বিহু বুলি ক'লে যিহেতু আমাৰ সকলোৰে বাবে এটা আনন্দৰ বিহু নহয় জানো, যাক কয় নেকি ৰঙালী বিহু। ৰং ধেমালি কৰি নাচি বাগি মানে সকলোৱে ফূৰ্তি কৰি কিমান যে ভাল লাগে নহয়নে বাৰু। তাকে এয়া ৰাতিপুৱা শুই উঠি আহিছোঁ। তাৰপিছত এয়া দেখিছেনে, যিহেতু আজি গৰু বিহু হয়, গৰু গা ধুৱাবৰ বাবে এয়া চাক মানে তৈয়াৰ কৰি আছে। আৰু সেয়া চাকত জাতিলাও দিছে, বেঙেনা, থেকেৰা, কেৰেলা, সেইভাগে আৰু কি মানে সকলোখিনিয়ে চব বিধৰ মানে এটুকুৰা তেনেকৈ এয়া চাকত শিঙি আছে। আৰু তাকে আপোনালোককো বোলো অকণমান দেখুৱাই দিওঁ, যিহেতু মানে এই পৰিৱেশটো ইমান ভাল লাগে নহয়নে বাৰু। তাৰপিছত আকৌ এয়া গৰু গা ধুৱাবলৈ মই এয়া মাহ হালধি পিচি আছোঁ দেই, যিহেতু আজি গৰু গা ধুৱাব লাগিব। তাকে ভালকৈ বোলো পিচি লওঁ, মাহ হালধিকণ পিচি তাৰপিছত মানে গৰু গা ধুৱাব। আৰু এইফালে শুনে মোক অকণমান ভিডিঅ' কৰি আছে দেখিছেনে। সেয়াই তাকে মানে মাহ হালধিকণ পিচি লওঁ। আৰু তাৰপিছত ঘৰ দুৱাৰো মচিব লাগিব, যিহেতু মানে কালি মচিছিলোঁ, মচা হ'ল বাৰু কালি চাফা কৰি মেলি। তাৰপিছত আকৌ বোলো নাই, আজিও আকৌ মোহাৰিব লাগিব। তাকে এইখিনি কাম কৰি লওঁ, যিহেতু এতিয়া গৰু গা ধুৱাব লাগিব। বাকীখিনি হৈ গ'ল বাৰু, মাহ হালধিকণ পিচিলে হ'বগৈ আৰু সেয়াই। তাকে একদম পূৰা পিছাত লাগি আছোঁ মই। আৰু আপোনালোকৰ ফালে আগত মানে কি হয়, সকলোৱে লগ লাগি এনেকৈ নৈত বা এনেকৈ গাঁৱত যদি কিবা ডাঙৰ পুখুৰী থাকে তেনেকৈ গা ধুৱাই নহয় জানো। কিন্তু আজিকালি মানুহৰ ঘৰত মানে গৰু যেনে হ'লেও অকণমান কমি গৈছে দিয়কচোন। আমাৰো অৱশ্যে পাছফালে পুখুৰীতে মানে ধোৱা হ'ব। সেয়াই আৰু আগত কিন্তু সৰুতে বহুত ফূৰ্তি কৰিছিলোঁ দেই, গৰু গা ধোৱাৰ দিনা। এই গৰু গা ধুৱাবলৈ মানে দেউতাহঁতৰ লগত যাওঁ তেনেকৈ। তাৰপিছত এয়া আকৌ মাখিয়তী পাতো আনি থৈছে। আৰু তাৰপিছত এয়া মাহ হালধি পিচা হৈ গ'ল। তাকে কলপাতত বোলো ধুনীয়াকৈ দি লওঁ, তাৰপিছত আৰু গা ধুৱাব লাগিব গৰুক। সেয়াই এটা এটাকৈ মানে সকলোখিনি কৰি আছোঁ। ভাল পাওঁ মানে এইবিলাক কাম কৰি দেই, মানে ভাল লাগে। আৰু তাৰপিছত কাইলৈ আকৌ যিহেতু মানুহৰ বিহু হয়, তাৰপৰা কাইলৈও সেই তেনেকৈয়ে আকৌ মাহ হালধি পিচিব লাগিব আমি সকলোৱে গা ধুবৰ বাবে। সেই তেনেকৈয়ে এইবিলাক কাম কৰি মানে বহুত ভাল লাগে। আৰু যিহেতু বছৰেকৰ মূৰত এবাৰেই হয় নহয় জানো, বহুত দিনৰ মূৰত। আৰু বহাগৰ বিহু বুলি ক'লে কি ক'ম আৰু, মানে কেতিয়াকৈ পাহি লাগি থাকে নহয়নে বাৰু। সেয়াই আৰু এতিয়া এয়া ধুনীয়াকৈ পিচি ল'লোঁ। পিচি এতিয়া একে চাকৰ বস্তুবিলাকৰ লগত ধুনীয়াকৈ থ'বগৈ লাগিব। তাকে মানে পটাখন চফা কৰি লৈছোঁ। আমাৰ মানে কি হয়, টিউবৱেলৰ পানীবিলাক অকণমান আইৰণ আছে, সেইকাৰণে বাল্টিবিলাকো অকণমান ৰঙা হৈ থাকে। ফিল্টাৰ কৰিবলগীয়া হয় আৰু খাবলৈ মেলিবলৈ তেনেকুৱা। তাৰপিছত এয়া ধুনীয়াকৈ সজাই লৈছোঁ আৰু দেই, ভাল লাগে নহয়নে বাৰু দেখি। এনেই মনটোৱে মানে কিবা এটা ভাল লাগে। আৰু এয়া দেখিছেনে, ইমান ধুনীয়া লাগিছে নহয়নে বাৰু। আৰু আপোনালোকে এইভাগে কৰি কোনে কোনে ভাল পায় জনাব। সেয়াই সকলোখিনি কৰি আছোঁ। আৰু গৰু গা ধোৱাৰ পিছত আকৌ চাহ জলপানৰ কাৰণে ঠিক কৰিব লাগিব। তাৰপিছত আকৌ গৰুক খোৱাবলৈ আবেলিকৈ পিঠা বনাবলৈ আছে, পিঠা বনাব লাগিব, বনাই মেলি থ'ব লাগিব। আৰু অৱশ্যে পিঠা পনা বনোৱা ভিডিঅ' দিয়া নহ'লে দেই, সেয়াই আৰু বহুত বেছি মানে বনাবলৈ সময়ো নহ'ল, তেনেকুৱা হ'ল। আৰু তাৰপিছত আকৌ মানে দেখুৱাবলৈও সেই থাকিয়ে গ'ল। সেইফালে আমাৰ গোটেই তিনিওটাই মানে চাই আছে। আৰু তাৰপিছত এইফালে এয়া আমৰলিটোপ মানে পাৰিবলৈ বুলি লৈছে। তাকে এইটো দেখিছেনে, বাঁহটো ডাঙৰ হয়তো ওলাব যেন লাগিছে।
এয়া সিমানখিনি টোপ ওলালে দেখুৱাই দিছোঁ দেই। মানে কি হ'ল, টোপ ওলাইছিলে, বহুতখিনি ওলাইছিলে, কিন্তু ওপৰৰ পৰা পৰি পাৰোঁতে মানে ফাটি গ'ল, তলত পৰিলে, সেইভাগে বহুতখিনি টোপ মানে নষ্ট হ'ল আৰু বাকী সিমানেই থাকিলে। তাৰপিছত এয়া আকৌ জলপান যোগাৰ কৰিছোঁ খাবলৈ, সকলোকে এতিয়া জলপান খাবলৈ দি লওঁ। এয়া দেখিছেনে, দৈ, চিৰা আৰু গুৰ, সেই তেনেকৈ আৰু সকলোকে জলপান খুৱাই লওঁ। খুৱাই বোৱাই চাহ জলপান খুৱাই আজৰি হৈ আৰু মানে ইটো সিটো কাম আছেই নহয়, আৰু সেইবিলাক কৰি ল'ব লাগিব। আকৌ পিছবেলা সময়তলৈ মানে 101টা শাক বিচাৰিব লাগিব। আপোনালোকে খাই নাই জনাবচোন 101টা শাক। এয়া জলপান খুৱাই বোৱাই আজৰি হৈ কিবাকিবি কাম বন কৰি এতিয়া আকৌ মাংস বনাবলৈ মানে ঠিক কৰিছোঁ। এয়া গাহৰি মাংস, ওচৰতে কাটিছিলে, যিহেতু বিহু বুলি ক'লে গাহৰি মাংস মেইন। সেয়াই আৰু গাহৰি আনিলেগৈ, তাকে বনাই লওঁ বোলো অলপ। তাৰপিছত আকৌ ৰাতিলৈ বনাবলৈ থৈ দিছোঁ। এতিয়া বৰ্তমান দুপৰীয়া খাবৰ কাৰণে এইভাগে বনাই লওঁ। এয়া বিলাহী, পিঁয়াজ, আদা, নহৰু, জলকীয়া এটা দিছোঁ, নহ'লে ইহঁতি খাব নোৱাৰে যে, বেছি জ্বলা হ'লে মানে। তাকে সকলোখিনি যোগাৰ কৰি লৈছোঁ আৰু এইফালে ইয়াত পিঁয়াজ, মছলা এনেকৈ মিক্স কৰি থৈছোঁ। অলপ সময় ৰাখিলোঁ বাৰু এইভাগে। তাৰপিছত এইকেইপিচ আকৌ মানে কেইপিচমান ফ্ৰাই কৰিবলৈ কৈছিলে, তাকেহে ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰি খায়ো ভাল লাগে দিয়কচোন। তাৰপিছত পুৰিবলৈ কৈছিলে, এতিয়া বোলো